Hello everyone, welcome to my channel. I ended the topic number 108 in the last session. So now topic number 109. The first topic of this session is Gatha Saptasati. So writer of Gatha Saptasati is Hala. So Gatha Saptasatiৰ লেখক হৈছে Hala. So গাথা শব্দহতি কি হয়নো এখিনতে জানি লওঁ গাথা শব্দহতি হৈছে এখন প্ৰাকৃত ভাষাত লিখা কাব্য গ্ৰন্থ ইয়াতে 700 গাথা সন্নিবিষ্ট হৈ আছে এই কাব্য গ্ৰন্থখনত সাধাৰণ লোকজীৱনৰ চিত্ৰণ কৰা হৈছে গাথা শব্দহতিখনক প্ৰগতিবাদী কাব্য গ্ৰন্থৰ প্ৰথম উদাহৰণ বুলিও আমি ক'ব পাৰো so গাথা শব্দহতিৰ লেখক কোন হয় হালা And Hala was the 70th king of Satavahana dynasty. আমি সাতবাহন ডাইনাষ্টিৰ বিষয়ে আগৰ সেশনত পঢ়ি আহিছো সো Hala হৈছে সাতবাহন ডাইনাষ্টিৰ 17 নম্বৰৰ ৰজা Hala compiled several poems in Prakrit या মই কলুৱে প্ৰাকৃত ভাষাত লিখা হৈছিল ইয়াতে 700 গাথা সন্নিবিষ্ট কৰা হৈছিল so let's go to next topic foreign successors of Mauryas মৌৰ্য সাম্ৰাজ্যৰ পাছত যে বিদেশী শাসনকৰ্তাসকল যিয়ে ভাৰতত শাসন কৰিছিল তেওঁলোকৰ বিষয়ে পঢ়িম আমি Indo-Greeks 2nd century BC Indo-Greekসকল আছিল উত্তৰ পশ্চিম ভাৰতত মৌৰ্যসকলৰ শাসন কৰা প্ৰথম বিদেশী শাসনকৰ্তা মন কৰিব মৌৰ্যসকলৰ পাছত প্ৰথম বিদেশী শাসনকৰ্তা হৈছে ইণ্ডো-গ্ৰীকসকল The Indo-Greeks or Bactrian Greeks তেওঁলোকক Bactrian Greeks বুলিও কোৱা হয় The most famous Indo-Greek ruler was Menander also known as Melinda so Indo-Greek সকলৰ প্ৰখ্যাত ৰজা আছিল Menander আৰু তেখেতক Melinda বুলিও জনা যায় He was converted to Buddhism by Nagasena or Nagarjuna Melinda বৌদ্ধ ধৰ্মলৈ কোনে দীক্ষিত কৰিছিল নাগাসেনা or নাগাৰ্জুনে so let's go to next topic the Sakas খকসকল এইখিনতে আৰু অলপমান কৈ লওঁ ইণ্ডো-গ্ৰীকসকলৰ বিষয়ে জানি লওঁ ইণ্ডো-গ্ৰীক ৰাজ্যখনক আমি হিষ্ট্ৰীত জবন ৰাজ্য বুলিও কোৱা হয় আৰু এই জবন ৰাজ্য আছিল আলেকজেণ্ডাৰৰ মৃত্যুৰ পাছৰ গ্ৰীক সাম্ৰাজ্য যিয়ে বৰ্তমানৰ আফগানিস্তান উত্তৰ পশ্চিম ভাৰত বৰ্তমানৰ পাকিস্তান আৰু ইৰাণৰ কিছু অংশ আগুৰি আছিল আৰু এটা ইম্পৰ্টেন্ট কথা এখিনতে কৈ লওঁ ইণ্ডো-গ্ৰীকসকলে ভাৰতত প্ৰথম সোণৰ মুদ্ৰা গোল্ড কইনছ ইছ্যু কৰিছিল ভাৰতৰ প্ৰথম গোল্ড কইনছ কোনে ইছ্যু কৰিছিল ইণ্ডো-গ্ৰীকসকলে এক্সামত আহিব পাৰে সো মনত ৰাখিব so next topic Sakas খকসকল Sakas were an Iranian nomadic race who entered India by defeating the Indo-Greeks in northwest India first Saka king of India was Mose or Moga who established Saka power in the Gandhara and Indus Valley. So, খকসকল আছিল ইৰাণৰ Assam লোক খকসকল আছিল ইৰাণৰ পৰা অহা আসাম লোক যিয়ে ইণ্ডো-গ্ৰীকসকলক পৰাস্ত কৰিছিল আৰু উত্তৰ পশ্চিম ভাৰতত প্ৰৱেশ কৰিছিল আৰু ভাৰতত খকসকলৰ প্ৰথমজন ৰজা হৈছিল মোজ আৰু মোগা মোজ আৰু মোজৰ আনটা নাম মোগা
তেওঁ কি কৰিছিল গান্ধাৰা আৰু সিন্ধু উপত্যকাত গান্ধাৰা আৰু সিন্ধু উপত্যকাত শাসকসকলৰ সাকাজসকলৰ আধিপত্য বিস্তাৰ কৰিছিল সাকাজ are also known as Scythians শাসকসকলক Scythians বুলিও জনা যায় The most famous and powerful ruler of Saka dynasty is Rudradamon শাসকসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল ৰুদ্ৰদমন National calendar is based on Saka আমাৰ যিখন নেশ্যনেল ক্যালেন্ডাৰ সেইখন শক যুগৰ ওপৰত বেছ কৰিয়ে বনোৱা হৈছে Sakas were defeated by Vikramaditya, king of Ujjain in 588 C. শাসকসকলক কোনে পৰাস্ত কৰিছিল? শাসকসকলক পৰাস্ত কৰিছিল উজ্জয়িনৰ ৰজা বিক্ৰমাদিত্যই 588 C. ৰজা বিক্ৰমাদিত্যৰ বিষয়ে অকণ জানি লওঁ চন্দ্ৰগুপ্ত দ্বিতীয়ই শক ৰজা ৰুদ্ৰসিংহ তৃতীয়ক চন্দ্ৰগুপ্ত দ্বিতীয়ই শক ৰজা ৰুদ্ৰসিংহ তৃতীয়ক পৰাস্ত কৰি তেওঁৰ ৰাজ্যখন দখল কৰি লয় আৰু তেখেতে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰে তেনেহলে বিক্ৰমাদিত্যৰ প্ৰকৃত নামটো হৈছে চন্দ্ৰগুপ্ত দ্বিতীয় আৰু তেখেতে শকসকলৰ ৰজা ৰুদ্ৰসিংহ তৃতীয়ক পৰাস্ত কৰে আৰু বিক্ৰমাদিত্য নাম লয় নেক্সট আহিল Parthians Parthianসকল The Saka rule was followed by Parthians in the northwestern part of India but controlled an area much smaller than the Sakas শাসকসকলৰ পাছত উত্তৰ পশ্চিম ভাৰতত শাসন কৰে পাৰ্থিয়ানসকলে কিন্তু পাৰ্থিয়ানসকলে শাসন কৰা এলেকাটো শাসকসকলৰ তুলনাত বহুত সৰু আছিল কি কৈছে শাসকসকলৰ পাছত ভাৰতৰ শাসনকৰ্তাৰ ৰূপত কোন বহিল পাৰ্থিয়ানসকল কিন্তু পাৰ্থিয়ানসকলৰ ৰাজ্য শাসকসকলৰ তুলনাত সৰু আছিল পাৱাৰফুল কিং অফ পাৰ্থিয়ান গণ্ডফাৰ্নিছ পাৰ্থিয়ানসকলৰ শক্তিশালী ৰজাজন আছিল গণ্ডফাৰ্নিছ নেক্সট টপিক Sudarshan was constructed by Pushyagupta সুদৰ্শন কোনে গঢ়িছিল বুলি কৈছে পুষ্যগুপ্তই এখিনতে সুদৰ্শননো কি সেয়া জানি লওঁ সুদৰ্শন হৈছে এটা ধুনীয়া হ্ৰদ মানে ৱাটাৰ লেক এই সৌৰাষ্ট্ৰৰ গিৰমাৰ পাহাৰৰ মধ্য অংশত অৱস্থিত সুদৰ্শন লেকটো ক'ত আছে সৌৰাষ্ট্ৰৰ গিৰমাৰ পাহাৰৰ মধ্য অংশত সুদৰ্শন লেকটো কেতিয়া বনোৱা হৈছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত তেতিয়া কি হৈছিল চন্দ্ৰগুপ্ত মৌৰ্য আমি জানো মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত সৌৰাষ্ট্ৰৰ ৰাজ্যপাল আছিল পুষ্যগুপ্ত আৰু পুষ্যগুপ্তই সুদৰ্শন হ্ৰদটো কনষ্ট্ৰাক্ট কৰিছিল নেক্সট আহিল কুষাণ ডাইনেষ্টি Founder of Kushan's dynasty, Kajul Kadphises. So, Kushan dynasty pratisthata kun Kajul Kadphises. So, Kushan hokol kon asil? Kushan hokol Parthian hokolor pasot শাসন কৰাৰ ৰূপত বহা ডাইনেষ্টি ভাৰতবৰ্ষত কুষাণসকলে কি কৰিলে পাৰ্থানসকলক উত্তৰ ভাৰতৰ পৰা অপসাৰিত কৰিলে উত্তৰ ভাৰতৰ পৰা তাৰ মানে ৰিপ্লেস কৰিলে আৰু তাৰ পাছত নামনি হিন্দু অৱবাহিকা আৰু উজনি আৰু মধ্য গংগা অৱবাহিকালৈকে নিজৰ ৰাজ্যখন বিস্তাৰ কৰে কুষাণসকলে পাৰ্থানসকলক উত্তৰ ভাৰতৰ পৰা আঁতৰাই আৰু নামনি হিন্দু অৱবাহিকা উজনি মধ্য গংগা অৱবাহিকালৈকে ৰাজ্য প্ৰসাৰ কৰে নেক্সট টপিক ইজ হু ইজ known as second Ashoka দ্বিতীয় অশোক বুলি কাক জনা যায় কনিষ্কক
কনিষ্কক দ্বিতীয় অশোকা বুলি জনা যায় কনিষ্কক কিয় কোৱা হয় কাৰণ অশোকৰ দৰেই কনিষ্কয়ো বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল আৰু কনিষ্কৰ পৃষ্ঠপোষকতাতে বৌদ্ধ ধৰ্ম চীন জাপান মধ্য এছিয়া আৰু তিব্বতলৈ সম্প্ৰসাৰিত হৈছিল Next, prominent ruler who started national calendar of 365 days, which India is following from 22nd March 1857, is Kanishka. আমাৰ যিখন 365 দিনীয়া নেশ্যনেল কেলেণ্ডাৰ সেইখন কোনে আৰম্ভ কৰিছিল কনিষ্কই আৰম্ভ কৰিছিল আৰু কনিষ্কই সেইখন আৰম্ভ কৰিছিল আমাৰ ভাৰত চৰকাৰে এই 365 দিনীয়া কেলেণ্ডাৰখন কেতিয়াৰ পৰা কাৰ্যকৰী হিচাপে গ্ৰহণ কৰে 1857 পৰা 1857 চনৰ 22 মাৰ্চৰ পৰা 1857 চনৰ 22 মাৰ্চৰ পৰা So that's all for session 6 If you have any question on your mind regarding the topics of this section, then you can ask on comment section. Keep watching my next sessions for further discussion. Thanks for watching.